অসমবাসীলৈ মই মৰম যাচিলো অসমৰ সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চাও জয় আই অসম বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ ভিডিঅ' লৈ আহিছোঁ হাই হেল্ল' নমস্কাৰ এতিয়া পিছবেলাই হ'ল আৰু মানে এতিয়া মই গম পাইছে মই এতিয়া নগাঁৱত চিট পাইছোঁ টেট ফিটাৰ এতিয়া তালৈ মই যাবগৈ লাগিব সেইটো কাৰণে এতিয়া বজাৰ কৰিবলৈ যাওঁ বজাৰ কৰিবলৈ মানে মই মৰাণতো বজাৰ কৰিব পাৰোঁ আমাৰ ঘৰত মৰাণত যেতিয়া খালি মানে মা আকৌ আনাহঁতৰ ঘৰলৈ আহিলে মানে ডিমৌলৈ সেইটো কাৰণে ভাবিলোঁ ডিমৌতে বজাৰটো কৰি লওঁ তাৰপৰা যিখিনি পাৰোঁ আনো আৰু বহুত বস্তু আনিব লাগিব ন এতিয়া হোষ্টেলত থকা মানে তাত অকলতো দুটা বস্তু দিব শুবলৈ বিচনা এখন দিব আৰু এখন হেৰি দিব কিতাপ পঢ়িবলৈ টেবুল এখন এই বাকীখিনি বস্তু এতিয়া আনিবগৈ লাগিব সেইখিনি লৈ আহোঁগৈ আৰু পূৰা গাড়ী মানুহবোৰ শুনি আছে আগফালে বহি আছোঁ ওলাই সেইখিনি গৈ লৈ আহোঁগৈ আৰু লগ পাম এইবাৰ পৰা নগাঁৱতে যি ভিডিঅ' বনাওঁ আৰু নগাঁৱতে আৰু 2 বছৰৰ কাৰণে এয়া চাই থাকক এয়া মায়ে বজাৰ কৰিলে মই এখন কাপোৰ কিনিলোঁ এনেকৈ আহি আছোঁ এতিয়া আৰু বস্তু অলপ কিনিব আছে ইয়াতে আমি ডিমৌত আছোঁ কি খাবা কেলে হোটেলত আহি খামহি এতিয়া জোতা কিনিব আছে জোতাযোৰ কিনি লওঁগৈ জোতাযোৰ মোজাযোৰ আৰু চেইনটো বটল এটা কিনিব লাগিব এই পাই লওঁ মই নাজানো পূৰা বজাৰ কৰি হৈ গৈছে এতিয়া ডিমৌক বাই বাই দিব লাগিব ডিমৌ বাই বাই হ'ব এতিয়া হোষ্টেল যাব লাগিব একদম দোকান মিছ কৰিম আৰু ইয়াত কলেজত পঢ়ি যায় বজাৰ কৰি ঘৰ আহি গ'লো গৃহস্থ নাই নেকি বজাৰ তাত নেদেখালোঁ ইয়াত দেখাই দিছোঁ এখন বিচনা চাদৰ তাৰপৰা এখন আঁঠুৱা তাৰপৰা গৰম কাপোৰ এইটো গুড মৰ্ণিং চেইনটো ভাল লাগে গুড মৰ্ণিং বেবী ক্ৰীমটা নখ কটা এইটো তাৰপৰা এইটো দুটা হাফ পেণ্ট তাৰ দুটা দীঘল পেণ্ট তাৰপৰা এইফালে জোতা মোজা এইখিনিয়ে বস্তু আনিলোঁ মোৰ কাৰণে এতিয়া হোষ্টেল যাবলৈ আৰু লাগিব তুলি আৰু কিবা কিবি অলপ আনিবলগীয়া আছে সেইখিনি মমাই আনি থাকিব মানে সেইখিনি মমাক ক'লোঁ লৈ আহিবলৈ এতিয়া মমাই লৈ আহিব এতিয়া বাকী ঘৰৰ বজাৰ আনিলে এইখিনি এতিয়া লৈ যাব লাগিব এতিয়া আমাৰ গধূলিৰ সময় মানে এইটো আনাহঁতৰ ঘৰ এইডোখৰ গধূলি এইখন স্কুল এইপিনে এনেকৈ আছে দোকান সেইপিনে দোকান আছে এইটো আলিটো কিনাৰতে পূৰা এইফালে গোটেইখন এইফালে এই ঘৰটো ফলানত যত্ৰা বেক চাইডটো ঘৰটো মানে এতিয়া কি হ'ল এতিয়া তালৈ যামগৈ এই বহুত জেগাতে বহি সদায় মোবাইল টিপি থকা কিবা কৰি থকা ইয়াৰ পৰাই কলেজ গাড়ীডোখৰ পৰা উঠি কলেজলৈ যোৱা এইফালে কলেজ সেইফালে কলেজ স্কুল এইফালে আছিলে এতিয়া এইবোৰ চব মিছ কৰিব লাগিব একো নাই 2 বছৰত মাজে মাজে আহি থাকিম এদিন দুদিনকৈ আপোনালোকেও মোক ছাপোৰ্ট কৰি যাওক মোৰ ভিডিঅ'ত লাইক চাইক কৰক আৰু এতিয়া গাড়ীখন দেখি যায় যে সেই ৰখি থকা গাড়ীখন ইয়াতে দোকানখন আছে সেই দোকানখনলৈ গৈ লওঁ দোকানখনৰ পৰা নিব লাগিব বহী কলম তাৰপৰা হৰলিক্স তাৰপৰা আৰু ঘৰলৈ বিস্কুট গাখীৰ সেইকেইটা নিব লাগিব আৰু চাবোন চাৰ্ফ সেইবোৰতো দৰকাৰ হয় খালি সেইবোৰ হেৰি নালাগে সেইখিনি ঘৰতে সৰহকৈ আনি থাকে তাৰপৰা লৈ ল'ম এতিয়া এখন দোকানৰ ইয়াৰ পৰা সদায় ডেইলি খাই থকা 20-30 টকা এতিয়া নাখাব নোৱাৰোঁ এতিয়া তালৈ ব'লক দোকানৰ পৰা কিনি লওঁ পৰা আহিব এতিয়া গধূলি হ'ল এতিয়া 4:30 বাজিলে আৰু আন্ধাৰ হ'লেই ডিমৌৰ পৰা দেখিলে কি বজাৰ কৰিলে আপুনি ভিডিঅ'ত দেখিলে আনিলোঁ আৰু যিমানখিনি পাৰিলোঁ মনত মানে থাকিলে সেইখিনি আনিলোঁ আৰু বাকী বহুত আনিবলৈ থাকিলেও সেইখিনিও আনিম খালি এতিয়া মামাক এটা বস্তু আনিব দিছোঁ বাকীকেইটা মই আগৰ দোকানখনৰ পৰাই কিনি ল'ব লাগিব যি লাগে সৰু সুৰা বাকী পঢ়াখিনি তাত কিনিবগৈ লাগিব আৰু যিখিনি মনত থকাখিনি আনিলোঁ আপোনালোকক দেখালোঁ কি আনিলোঁ এতিয়া আপোনালোকে মানে মোক আশীৰ্বাদ কৰিব যাতে তাত মই ভালে কুশলে থাকিব পাৰোঁ মেলোঁ ভালদৰে মোৰ 2 বছৰ দিন ভালদৰে পঢ়ি মেলি আহিব পাৰোঁ বাকী আপোনালোকে ভিডিঅ'বোৰ পাই থাকিব পোৱাটো লেট হ'ব পাৰে এতিয়া তাত পাওঁ নোৱাৰোঁ কেতিয়া ভিডিঅ' বনাম কি ঠিক নাই তথাপিও আপোনালোকৰ মাজলৈ মই ভিডিঅ' আনি থাকিম সপ্তাহটোত এটা হ'লেও ভিডিঅ' আনিব বিচাৰিম আপোনালোকে চাব
বাকী লাইক চাইক কৰি দিয়ক, ছাবস্ক্ৰাইব কৰি দিব। সেয়াই আৰু আকৌ পিছত ভাল ভাল মানে ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে যেতিয়ালৈ নগাঁৱলৈ যাওঁ তেতিয়া যদি বাৰু ৰাতিপুৱা 6টা বজাত দিব পাৰিলে ব্লগ বনাই দিম, নোৱাৰিলে নাই। আপোনালোকে দেখি থাকিব আৰু বাকী কি ক'ম, হ'ব দিয়ক এতিয়া, বাই।